নমস্কাৰ অসম জ্যোতিষ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশীৰ দিনা বৈদ্যৰাজ ধনন্তৰী দেৱৰ পূজা কৰা হয়। এইবাৰ অৰ্থাৎ 2022 চনৰ কাতি মাহৰ 4 তাৰিখ শনিবাৰে আবেলি 4:28:23 কৃষ্ণপক্ষৰ দ্বাদশী তিথি থাকিব। তাৰ পিছতেই অৰ্থাৎ 4:28:24 পৰাই আৰম্ভ হ'ব ত্ৰয়োদশী তিথি অৰ্থাৎ ধনতেৰছ। ইংৰাজী অক্টোবৰ মাহৰ 22 তাৰিখে আবেলিৰ পৰা 23 অক্টোবৰ দেওবাৰে আবেলি 4:57:50 ত্ৰয়োদশী অৰ্থাৎ ধনতেৰছ থাকিব। ধনৰ কলহ আৰু বনৌষধি লৈ কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত ধনন্তৰী দেৱৰ আবিৰ্ভাৱ হোৱা বাবে এইদিনা এই নিৰ্দিষ্ট তিথিটোক পবিত্ৰ তিথি হিচাপে বিশ্বাস কৰা হয় আৰু ধনতেৰছ বুলি পালন কৰা হয়। গতিকে এই তিথিটো আৰম্ভৰ পৰা শেষলৈকে পবিত্ৰ। ইয়াৰ কোনো নিৰ্দিষ্ট সময়হে পবিত্ৰ, নিৰ্দিষ্ট সময়তহে বজাৰ কৰিব লাগে বুলি কোনো কথা নাই। কিন্তু দিনটোৰ এটা নিৰ্দিষ্ট সময় কালবেলা বা কালৰাত্ৰি অথবা অমৃত যোগ বা মাহেন্দ্ৰ যোগ ইত্যাদি থাকে। আন দিনা বা ধনতেৰছৰ দিনাও আমি সেইবোৰ মানি কামখিনি কৰিব পাৰিলে ভাল। অৰ্থাৎ কালৰাত্ৰি কালবেলা এইবিলাক এৰি অমৃত যোগ বা মাহেন্দ্ৰ যুগত যদি পূজা কৰিব পাৰোঁ বা বজাৰ সমাৰ কৰিব পাৰোঁ তেন্তে হ'লে নিশ্চয় শুভ। কিন্তু সকলো মানুহৰে বিভিন্ন কাম থাকে, বিভিন্ন ব্যস্ততা থাকে। গতিকে ভাল সময় বুলি ভবা নিৰ্দিষ্ট 1 বা 2 ঘণ্টাৰ ভিতৰত পূজা বা বজাৰ সমাৰ আদি কৰিব নোৱাৰাটো স্বাভাৱিক কথা। সেই বুলিয়েই মন বেয়া কৰাৰ বা বেয়া লগোৱাৰ কোনো কাৰণ নাই। সেয়েহে এটা নিৰ্দিষ্ট সময়তহে বজাৰ কৰিম বা নিৰ্দিষ্ট সময়তহে পূজা কৰিম, বাকী সময়ত বজাৰ নকৰিলে বা পূজা নকৰিলে ধনতেৰছৰ একো শুভ ফল মই নাপাম, এই বুলি ভাবি থাকিব নালাগে। এই ত্ৰয়োদশী তিথিটো চলি থকা ভিতৰত যিকোনো সময়তে ধনতেৰছৰ পূজা আৰু বজাৰ সমাৰ কৰিব পাৰে। ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী মাৰ পূজা যিহেতু ৰাতিহে কৰা হয় আৰু ধনন্তৰী দেৱো লক্ষ্মীৰ লগত জড়িত, গতিকে তেওঁৰ পূজাও ৰাতি কৰিম বুলি যিসকলে ভাবি আছে সেইসকলে 22 তাৰিখে ৰাতি পূজা কৰিব পাৰে। কাৰণ 23 তাৰিখ দেওবাৰে ৰাতিলৈকে ত্ৰয়োদশী অৰ্থাৎ ধনতেৰছ নাথাকিব। বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰতো শনিবাৰে আবেলিৰ পৰা দেওবাৰৰ আবেলিলৈ কৰিব পাৰিব। বজাৰ কৰিবলৈ যিহেতু দিনেই ভাল, দিনতে বজাৰ কৰা ভাল হয় বা সুবিধাজনকো, গতিকে দেওবাৰৰ দিনত বজাৰ কৰাই ভাল হ'ব। কিন্তু যিসকলে অন্য কাম বা ব্যস্ততাৰ বাবে দেওবাৰে দিনত সময় নাপাব তেওঁলোকে শনিবাৰে সন্ধিয়া বা ৰাতিও বজাৰ কৰিব পাৰে। বজাৰ কৰাৰ ক্ষেত্ৰত মন কৰিব লোৰ আৰু এলুমিনিয়ামৰ সামগ্ৰী নিকিনিব। যিকোনো ভাগি যাব পৰা বস্তু নিকিনিব। তাৰোপৰি ক'লা নীলা ৰঙৰ সামগ্ৰী নিকিনিবলৈ চেষ্টা কৰিব। অৰ্থাৎ ক'লা নীলা ৰঙৰ সামগ্ৰী ধনতেৰছৰ দিনা ঘৰলৈ অনা শুভ নহয়। লক্ষ্মীকাৰক ৰং বা লক্ষ্মীকাৰক সামগ্ৰী কিনিব পাৰিলে শুভ, যেনে ৰূপ বা ৰূপৰ কইনছ, ৰূপৰ বাচন, বেলপাত, আমপাত, ৰূপৰ বেলপাত, আমপাত আদি জুৱেলাৰীবিলাকত পোৱা যায়। আৰু পূজা কৰাৰ বাবে থাল, বাতি ৰূপৰ বা পিতলৰো কিনিব পাৰে। এই সামগ্ৰীসমূহ কিনা শুভ। সামৰ্থ্য থকাসকলে সোণৰো কিনিব পাৰে। পিতলৰ যিকোনো সামগ্ৰী, গণেশ বা লক্ষ্মীৰ মূৰ্তি, বাচন ইত্যাদি কিনিব পাৰে। হালধীয়া, ৰঙা বা বগা ৰঙৰো পোচাক আদিও কিনিব পাৰে। অৰ্থাৎ কাপোৰ কানি কিনাও অশুভ নহয়। পূজাৰ যিকোনো সামগ্ৰী কিনা শুভ।
অৰ্থাৎ ঘৰত পূজা কৰিবৰ কাৰণে দৈনন্দিন আমাৰ সন্ধিয়া ৰাতিপুৱা চাকি জ্বলোৱা হয়, পূজা আৰাধনা উপাসনা কৰা হয়। সেইখিনি কৰিবৰ কাৰণে যিখিনি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আছে সেইসমূহ কিনিব পাৰে। উপহাৰ দিবলৈ কোনো বস্তু ধনতেৰছত নিকিনিব বা উপহাৰ সেইদিনা নিদিব। জোতা চেণ্ডেল কিনাও অশুভ, গতিকে জোতা চেণ্ডেল নিকিনিব। নিমখ হালধি আদি কিনিব পাৰে, চাউলো কিনিব পাৰিব। সেইদিনা কিনা চাউল বা নিমখ শেষ হোৱাৰ আগতে আকৌ নতুন চাউল বা নিমখ আনি মিলাই ল'লে গোটেই বছৰটোৰ বাবে, অৰ্থাৎ এই বছৰ ধনতেৰছৰ পৰা অহা বছৰ ধনতেৰছলৈকে খাব পাৰিব। অৰ্থাৎ ধনতেৰছত অনা চাউল বা ধনতেৰছত অনা নিমখেই মিলাই মিলাই খাই থাকিব পাৰিব বা ব্যৱহাৰ কৰি থাকিব পাৰিব। ঝাৰু কিনা শুভ বুলি সকলোৱে জানেই। সেইদিনা ঔষধ দান দিয়া শুভ। কোনো ব্যক্তিক সেইদিনা ঔষধ কিনি দিব পাৰে, যাৰ প্ৰয়োজন, অৰ্থাৎ যিয়ে ঔষধ কিনিব নোৱাৰে বা সামৰ্থ্য অলপ কম, তেওঁলোকক ঔষধ কিনি দিলে খুব শুভ ফল লাভ কৰিব। তাৰোপৰি হালধীয়া কৰি, ধূপ ধূনা, চাকি জ্বলোৱা ঘি, চাকি ইত্যাদি কিনিব পাৰে। দেৱালীৰ দিনা জ্বলাবৰ বাবে চাকি শলিতা আদি কিনি থ'ব পাৰে। বছৰৰ ৩৬৫ দিনৰ ভিতৰত যদি এদিনেই লক্ষ্মীৰ বা ধনন্তৰী দেৱৰ পূজা আৰাধনা কৰি ঘৰলৈ লক্ষ্মী আহিব বুলি বহি থাকে, তেন্তে লক্ষ্মী কেতিয়াও নাহে। গতিকে কেৱল ধনতেৰছৰ দিনা পূজা কৰি বাকী ৩৬৪ দিন ঘৰত যদি চাকি ধূপ এডালো নজ্বলায় বা লক্ষ্মী মাই ভাল পোৱা কাম নকৰে, একো নকৰে, তেন্তে কোনো লাভ নাই। ধনতেৰছৰ দিনা ইমান পূজা কৰিলোঁ, ইমান টকা খৰচ কৰিলোঁ, তথাপি লাভ নাই বুলি দুখ কৰি থাকিলেই নহ'ব। এনেকৈ দুখ কৰি থাকিলে লক্ষ্মী নাহে। গতিকে সাৱধানে খৰচ কৰক। লোকক দেখি যি টি কিনি যধে মধে খৰচ কৰাতকৈ ধনতেৰছত লক্ষ্মী আইৰ পূজা কৰি তেওঁৰ প্ৰিয় আৰু আপোনাৰ প্ৰয়োজনীয় এপদ দুপদ বস্তু কিনি বছৰৰ বাকী দিনবোৰতো যদি লক্ষ্মীৰ আবাহন আৰাধনা কৰিবলৈ অভ্যাস কৰে, তেন্তে লক্ষ্মী কৃপা লাভ কৰাটো নিশ্চিত। অৰ্থাৎ ধনতেৰছটো আৰম্ভণি বুলি ধৰক। সেইদিনা আৰম্ভ কৰি নিতৌ চাকি বন্তি জ্বলোৱা অভ্যাস কৰক। নিতৌ লক্ষ্মী আইৰ আৰাধনা আবাহন উপাসনা মন্ত্ৰ জপ ইত্যাদি কৰিবলৈ চেষ্টা কৰক। তেতিয়া নিশ্চয় লক্ষ্মীৰ কৃপা লাভ কৰিবই। শেষত সকলোকে ধনতেৰছৰ শুভকামনা জনাইছোঁ। অনাগত দিনবোৰ সকলোৰে শুভ হওক, লক্ষ্মী আইৰ কৃপা সকলোৱে লাভ কৰক, তাৰেই আশা কৰিছোঁ। আজিলৈ ইমানতে সামৰিলোঁ। নমস্কাৰ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।